সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ইয়াৰ আগৰ কেইটা পাৰ্টত এনচিয়েণ্ট ইণ্ডিয়া তথা মোগল সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। যদি চোৱা নাই চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতত ব্যৱসায়ৰ বাবে অহা প্ৰথম বিদেশী লোকসকল কোন আছিল? উত্তৰ পৰ্তুগীজসকল। ভাস্কো দা গামা কিমান চনত ভাৰতত আহিছিল? উত্তৰ 1498 খ্ৰীষ্টাব্দত। ভাস্কো দা গামা ভাৰতৰ কোন ঠাইত আহি উপস্থিত হৈছিল? উত্তৰ কালিকট, কেৰালা। পৰ্তুগীজসকল কিমান চনত ভাৰতত আহিছিল? উত্তৰ 1498 খ্ৰীষ্টাব্দত। ভাৰতত সকলোতকৈ প্ৰথম ফেক্টৰী কোনে বনাইছিল? উত্তৰ পৰ্তুগীজসকলে। পৰ্তুগীজসকলে কিমান চনত আৰু ক'ত ভাৰতত প্ৰথম ফেক্টৰী বনাইছিল? উত্তৰ 1502 চনত কোচি, কেৰালা। পৰ্তুগীজসকলে ভাৰতত প্ৰথম ৰাজধানী ক'ত পাতিছিল? উত্তৰ কোচি, কেৰালা। ভাৰতত পৰ্তুগীজসকলৰ প্ৰথম গভৰ্ণৰ কোন আছিল? উত্তৰ ফ্ৰান্সিস্কো ডি আলমেইডা। ব্লু ৱাটাৰ পলিচি কোনে আনিছিল? উত্তৰ পৰ্তুগীজসকলে। ৰয়েল চাৰ্টাৰ এক্ট কোনে পাছ কৰিছিল? উত্তৰ ৰাণী এলিজাবেথ প্ৰথম। ৰয়েল চাৰ্টাৰ এক্ট কিমান চনত পাছ হৈছিল? উত্তৰ 1599 চনত। ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠিত হৈছিল? উত্তৰ 1600 চনত। পৰ্তুগীজসকলৰ পাছত ভাৰতত ব্যৱসায়ৰ বাবে কোন আহিছিল? উত্তৰ ডাচ্চসকল। ডাচ্চসকল কিমান চনত ভাৰতত আহিছিল? উত্তৰ 1602 চনত। ডাচ্চসকলে ভাৰতত প্ৰথম ফেক্টৰী কিমান চনত বনাইছিল? উত্তৰ 1605 চনত। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত ভাৰতত আহিছিল? উত্তৰ 1608 চনত। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আহি ক'ত উপস্থিত হৈছিল? উত্তৰ চুৰত। ব্ৰিটিছসকলে ভাৰতত প্ৰথম ফেক্টৰী কিমান চনত আৰু ক'ত খুলিছিল? উত্তৰ 1613 চনত চুৰতত। ব্ৰিটিছসকলে ভাৰতত নিৰ্মাণ কৰা প্ৰথম দুৰ্গটোৰ নাম কি আছিল? উত্তৰ ফৰ্ট ছেইণ্ট জৰ্জ। ফৰ্ট ছেইণ্ট জৰ্জ কিমান চনত আৰু ক'ত বনোৱা হৈছিল? উত্তৰ 1639 চনত মাদ্ৰাজত। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোনটো জাহাজেৰে ভাৰতত আহিছিল? উত্তৰ হেক্টৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী অথবা ব্ৰিটিছসকল ভাৰতত অহাৰ সময়ত মোগলৰ ৰজা কোন আছিল? উত্তৰ জাহাংগীৰ। ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত ভাৰতত আহিছিল? উত্তৰ 1668 চনত। ফৰ্ট উইলিয়াম কিমান চনত বনোৱা হৈছিল? উত্তৰ 1698 চনত। ফৰ্ট উইলিয়াম কোন ঠাইত বনোৱা হৈছিল? উত্তৰ পশ্চিম বংগ। কোনজন মোগল ৰজাই ব্ৰিটিছসকলক ভাৰতত মুক্ত বাণিজ্য কৰাৰ অনুমতি দিছিল? উত্তৰ ফাৰুক শ্বিয়াৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰতত ফেক্টৰী বনোৱাৰ অনুমতি কোনে দিছিল? উত্তৰ জাহাংগীৰ।
ফাৰুকছিয়াৰে ব্ৰিটিছসকলক ভাৰতত মুক্ত বাণিজ্য কৰাৰ অনুমতি কিমান চনত দিছিল? উত্তৰ 1717 চনত। ভাৰতত প্ৰিণ্টিং প্ৰেছ প্ৰথম কোনে স্থাপন কৰিছিল? উত্তৰ পৰ্তুগীজসকলে। পৰ্তুগীজসকলে কিমান চনত আৰু ক'ত ভাৰতত প্ৰথম প্ৰিণ্টিং প্ৰেছ স্থাপন কৰিছিল? উত্তৰ 1556 চন গোৱাত। ভাৰতত তম্বাকু আৰু ৰেড চিলিৰ ব্যৱসায় কোনে আৰম্ভ কৰিছিল? উত্তৰ পৰ্তুগীজসকলে। ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ প্ৰথম কোনে কৰিছিল? উত্তৰ পৰ্তুগীজসকলে। ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হোৱাৰ সময়ত ভাৰতত কোনে ৰাজত্ব কৰি আছিল? উত্তৰ আকবৰ। পশ্চিম বংগৰ স্থাপনা কোনে কৰিছিল? উত্তৰ মুৰ্ছিদ কুলি খান। হায়দৰাবাদৰ স্থাপনা কোনে কৰিছিল? উত্তৰ কুলি কুতুব শ্বাহ। কেপ্টেইন হকিন্স আৰু কেপ্টেইন থমাছ ৰ' কোনজন মোগল ৰজাৰ দৰবাৰত আহিছিল? উত্তৰ জাহাংগীৰ। জাহাংগীৰৰ দৰবাৰত উপস্থিত হোৱা প্ৰথম ব্ৰিটিছ ৰাজদূতজনৰ নাম কি? উত্তৰ উইলিয়াম হকিন্স। কেপ্টেইন উইলিয়াম হকিন্সক কোনে জাহাংগীৰৰ দৰবাৰত পঠিয়াইছিল? উত্তৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। কেপ্টেইন উইলিয়াম হকিন্স কিমান চনত জাহাংগীৰৰ দৰবাৰত উপস্থিত হৈছিল? উত্তৰ 1608 খ্ৰীষ্টাব্দত। কেপ্টেইন থমাছ ৰ' কিমান চনত জাহাংগীৰৰ দৰবাৰত উপস্থিত হৈছিল? উত্তৰ 1615 খ্ৰীষ্টাব্দত। কেপ্টেইন থমাছ ৰ'ক কোনে জাহাংগীৰৰ দৰবাৰত পঠিয়াইছিল? উত্তৰ জেমছ প্ৰথম। পশ্চিম বংগৰ প্ৰথম নবাব কোন আছিল? উত্তৰ মুৰ্ছিদ কুলি খান। ব্লেক হোল ট্ৰেজেডি কিমান চনত আৰু ক'ত হৈছিল? উত্তৰ 1756 চন কলকাতা। ব্লেক হোল ট্ৰেজেডি কোনে সংগঠিত কৰিছিল? উত্তৰ চিৰাজ উদৌলা। ট্ৰিটি অফ আলীনগৰ কেতিয়া হৈছিল? উত্তৰ 1757 চনত। ট্ৰিটি অফ আলীনগৰ চিৰাজ উদৌলা আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ ৰবাৰ্ট ক্লাইভ। বেটেল অফ প্লাচি কিমান চনত হৈছিল? উত্তৰ 23 জুন 1757 চনত। বেটেল অফ প্লাচি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত হৈছিল? উত্তৰ চিৰাজ উদৌলা। ভাৰতত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা ব্যক্তিজন কোন? উত্তৰ ৰবাৰ্ট ক্লাইভ। বাক্সাৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ 1764 চনত। বাক্সাৰ যুদ্ধ মীৰ কাছিমৰ সংযুক্ত বাহিনী আৰু কাৰ মাজত হৈছিল? উত্তৰ ব্ৰিটিছ সেনাপতি হেক্টৰ মুনৰো। বাক্সাৰ যুদ্ধৰ পাছত কি সন্ধি স্বাক্ষৰিত হৈছিল? উত্তৰ এলাহাবাদৰ সন্ধি। পশ্চিম বংগত দ্বৈত চৰকাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ ৰবাৰ্ট ক্লাইভ। আজিৰ শেষৰটো প্ৰশ্ন হ'ল, কিমান চনত পশ্চিম বংগত দ্বৈত চৰকাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1765 চনত। আজিলৈ ইমানে। নেক্সট পাৰ্টত আমি ইণ্ডিয়ান মডাৰ্ণ হিষ্ট্ৰীৰ আৰু 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম।
যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।